নমস্কাৰ, মই কাব্যশ্ৰী গগৈ। মই অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানত জীৱিকা আৰু বিপণন হিচাপে কৰ্মৰত। মোৰ ঘৰ ঢকুৱাখানাত। 2020 বৰ্ষত ভাল লগা অনুভৱ বুলি ক'বলৈ গ'লে 2019 বৰ্ষৰ শেষত মই মা হ'লোঁ আৰু এই বৰ্ষত মই মোৰ সন্তানৰ লগত, মোৰ পৰিয়ালৰ লগত সময় অতিবাহিত কৰাৰ যথেষ্ট সময় পালোঁ। বাৰে বাৰে উপলব্ধি কৰিবলৈ শিকিলোঁ মা আৰু সন্তানৰ সম্বন্ধ পোহৰমুখী সম্পৰ্কৰে জীৱনমুখী সম্বন্ধৰ এক বান্ধোন। চাকৰি জীৱনতো যথেষ্ট নতুন নতুন অভিজ্ঞতাৰ মুখামুখি হ'লোঁ, ভাল লাগিল। কিন্তু এই সময়ছোৱাত মোৰ বেয়া লগা বুলি ক'বলৈ গ'লে এই বৰ্ষৰ প্ৰথমতেই যি কা আন্দোলনৰ উত্তেজনা হৈছিল, সেই কা আন্দোলনৰ সময়ত বহু নিৰপৰাধী যুৱকৰ মৃত্যু হ'ল। এই কথাটোৱে মনত যথেষ্ট দুখ দিলে। তাৰোপৰি কৰোণা মহামাৰীৰ যি ভয়াৱহতা ওচৰৰ পৰা দেখিলোঁ, মৃত্যুৰ বিভীষিকা দেখিলোঁ নিচেই চকুৰ সন্মুখতে। কিন্তু এইটো কথাও শিকিলোঁ আমি কিমান পৰিষ্কাৰ পৰিচ্ছন্ন হ'ব লাগে, আমি পৰিৱেশৰ প্ৰতি কিমান সচেতন হ'ব লাগে। এই বৰ্ষত লিখা মেলাৰ পৰা তথা সাহিত্য চৰ্চাৰ পৰা যথেষ্ট আঁতৰি থাকিব লগা হ'ল। এই কথাটোৱেও মনত কিছু দুখ দিয়ে। আশা কৰোঁ 2021 বৰ্ষটো সকলোৰে বাবে সুন্দৰ হওক। ইতিবাচক চিন্তাৰে আমি জীৱন উপলব্ধি কৰিবলৈ আহক। আৰু এটা কথা মই সদায় কওঁ, আজিও কওঁ, আশা আৰু হেঁপাহবোৰেই আমাৰ জীৱনৰ একো একোটা ৰং কঢ়িয়াই ফুৰে। মই মোৰ চতুৰ্থ কাব্যগ্ৰন্থ সৰাপাত হ'বলৈ নিদিওঁ সপোনৰ কুঁহিপাতৰ এটা কবিতাৰ কিছু অংশ, এটা স্তৱক আবৃত্তি কৰিছোঁ। কবিতাৰ শিৰোনাম সৰাপাত হ'বলৈ নিদিওঁ সপোনৰ কুঁহিপাত। বিজুলীৰে গৰজি থকা আকাশৰ তলত মই গান হ'ব খোজা নাই বৰষুণৰ, ভাৰ বব খোজা নাই দুৰ্বল আঙুলিৰ ফাকেৰে সৰকি পৰা সময়ৰ গোন্ধ। চৌফলীয়া ৰ'দে দহা দুপৰীয়া এটাত সাৰ পাই উঠে থেতুৱৈ ধৰা হৃদয়ৰ গজলা জোন।